হেল্ল' এভৰিৱান, মোৰ জীৱনৰ অন্য এটি দিনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি এটা বিশেষ দিন, কিয়নো আজি হৈছে শিক্ষক দিৱস। ৰাতিপুৱাই সেয়া সোনকালে উঠিলোঁ আৰু লৰালৰিকৈ ঘৰৰ গোটেইখিনি কাম কৰি ল'লোঁ, কিয়নো এয়া মোৰ নতুন স্কুলখনত প্ৰথম শিক্ষক দিৱস। খুবেই এটা এক্সাইটমেণ্ট আছিলে। আৰু তেনেতেই মোৰ মৰমৰ ছাত্ৰী এগৰাকী আহি ৰাতিপুৱাই এটা পেন দি গ'ল। খুব ভাল লাগে এই ফিলিংছখিনি, সঁচাই ভাষাৰে বুজাব নোৱাৰি। কাম বনখিনি কৰি আজৰি হৈ এয়া বায়ে মোক হেল্প কৰি আছিলে। গা পাখিনি ধুই আহিলোঁ আৰু আহিয়ে পোনপ্ৰথমে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সেই সকল টিচাৰ্ছলৈ, যাৰ কাৰণে আজি মই এইখিনি পৰ্যায়ত আছোঁ, লগতে মোৰ মা দেউতালৈ, কিয়নো তেওঁলোক হৈছে প্ৰথম গুৰু। আৰু এনেদৰেই সাজি কাচি ওলালোঁ দিনটোলৈ বুলি। আহি পায়েই স্কুলত দেখিলোঁ ল'ৰা ছোৱালীকেইটাই খুব এক্সাইটমেণ্টত ৰৈ আছিলে। তেওঁলোকে মোক ধুনীয়াকৈ ছাৰপ্ৰাইজ কৰিলে। গোটেইখিনি এই ভিডিঅ'টোত দেখুওৱা সম্ভৱ নহয়। লগ পাম নেক্সট পাৰ্টত।